সেই দোস্তটো চুৰ কৰি নহয় এতিয়া আমি সম্পূৰ্ণ নিয়মেৰে আজি মানুহ আনিকৈ পলক হাই হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল বহুত দিনৰ মূৰত আৰু চন্দ্ৰবিন্দ সকলো জোতা কিবা পিন্ধি সকলো এতিয়া ফটোগ্ৰাফাৰে ফটো মাৰি আছে এইজন হৈছে দৰা এই দৰা এতিয়া গাড়ীত উঠিব আৰু তাৰপিছত মহাদেৱ আৰু এতিয়া এইখন হৈছে দৰাৰ গাড়ী ইন'ভা নে কি কয় নাম নাজানো আৰু এতিয়া দৰা উঠি সাজু এইগৰাকী হৈছে দৰাৰ মাক কিমান আশা চাগে ৰৈ আছিল পুতেকৰ বিয়াখন চাবলৈ এতিয়া দৰা গ'ল আৰু পিছে পিছে আমি যাবলৈ সাজু বাকী সকলোকে পঠিয়ালোঁ এতিয়া বাইদেউ ভণ্টি আৰু আমি যাব লাগে আৰু এতিয়া বলক আৰু বিয়াখন মহাদেৱপুৰৰ পৰা কাচিজানলৈ আনিব কাকপথাৰ কাচিজান আৰু এতিয়া আমি মহাদেৱপুৰ পালোহি এতিয়া ইয়াৰ পৰা গাড়ীৰ পৰা নামি আমি যাব লাগে আৰু এতিয়া গাড়ীৰ পৰা নামিয়ে দেখিলোঁ ইয়াত বিহু চলি আছে কিয় মই কৈছোঁ শুনক যেতিয়া মানুহ নিব আহে দৰা ঘৰৰ পৰা তেতিয়া ইয়াত মানে দৰা ঘৰৰ মানুহক নচুৱায় আৰু যেতিয়া দৰা ঘৰত মানে কন্যাক আগবঢ়াই থৈ আহিব যায় তেতিয়া মানে দৰা ঘৰৰ মানুহে ইহঁতক নচুৱায় আমাৰ বাইদেউ এতিয়া পিছত আছে আৰু এতিয়া দৰাটোক মানে এখন গামোচা পিন্ধাই ভিতৰলৈ লৈ যাব ঘুগুচা উঠাই মানুহ যে বহিবলৈ এতিয়া দৰা কইনাক কিছুমান নিয়ম কৰি মানে ইয়াৰ পৰা অলপ গধূলি সময়ত উলিয়াই দিব আৰু সকলো কথা বাদ দি মানে আমি খানাটো মেইন খানা য'তে গ'লোঁ মানে খানা মেইন খাই ল'ম আৰু যাতে খাই লওঁ তাৰপিছত আৰু এতিয়া চটপটি বনোৱা দি দিলে এতিয়া আমি খাই নাপাই আছোঁ লগ পাম মানে কি আৰু এতিয়া আমি ঘৰত যাম মানে তাত অলপ কাম আছে ইহঁতে যাব মানে আমি তাক আগজিব লাগিব আৰু তাত কিছুমান কাম বাকী আছে আৰু মানে কাম কৰি আমি এতিয়া বাই বাই ইয়াত বিয়াৰ ঘৰ আৰু আমাৰ ফালে এতিয়া আদৰণি আৰু আমাৰ বাইদেউ এতিয়া সাজু হৈ আছে হাতত এটি কলহ লৈ তেওঁলোকক ভৰিয়াত ধুৱাবৰ কাৰণে বহুত দেৰি ৰখি ৰখি মানে এতিয়া বাছখন পালেহি সকলো সাজু হৈ আছে মানে নচুৱাবলৈ সিহঁতক মানে বাছকেইখন আহিলে কিন্তু তাত মানে দৰা কইনা নাই অহা বোলে বাছখন অহা মানে আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আহিছে দৰা কইনাৰ গাড়ী আৰু এতিয়া নচুৱাব লাগে আৰু সকলোকে আৰু এই দুজন দৰা কইনা মানে অলপ বয়স হ'ল দিয়কচোন কিছুমান কামত ব্যস্ত হৈ থকাৰ কাৰণে
আৰু ইহঁত কৰি আছে দৰা কইনাক আদৰণি জনাব পৰা দৰা কইনা আৰু ধৰাৰ কাপোৰৰ চুকত ধৰি মানে এতিয়া চুককেইটাত ধৰি মাকে ঘৰলৈকে চোতাললৈকে আনিব আৰু তাৰপিছত তেওঁলোকক ভৰি হাত ধুৱাই ভিতৰলৈ নিব ইয়াত ভকত বহি আছে দৰা কইনাক ইয়াত মানে সেৱা কৰাই ইমান এতিয়া দৰা কইনা নিমখ খুৱাই আছে মানে এনেকুৱা নিয়ম যেতিয়া দৰা কইনা আহে তেওঁলোকক ঘৰৰ ভিতৰত সোমোৱাৰ আগত নিমখ খুৱাই মানে কিবা ঘৰ লগ বুলি তেনেকুৱা ধৰণৰ আৰু নিমখ খুৱাই মানে এয়ে আছে কিছুমান নিয়ম নীতিৰে কৰা বিয়া আৰু ভিডিঅ' চাই ভাল লাগিলে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰি যাব আজিলৈ মানে ধন্যবাদ বাই বাই